꽃이 피었습니다. Hi friends, welcome to my YouTube channel. আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আমাৰ খিৰিকীৰ বাহিৰত চৰাইজনী চাওকচোন। সদায় ৰাতিপুৱা খিৰিকীত আহি খুন্দা মাৰি থাকে। কেলে নেজানো। মই সেইকাৰণে অলপমান ৰেকৰ্ড কৰিলোঁ। আপোনালোকেও চাওকচোন। ইমান ভাল লাগে। চকুটা এনে খেলি আছো ন সেইটো ওপৰত কেনেকুৱা লাগিছে আজিৰ পৰা খেলিব নাই আজি কেতিয়াও নেখেলো ফ্ৰেণ্ডছ তোমালোকে যদি ৰাতি আহি খেলা নেখেলিবা দেই চকু দুখ পাই যাবা ভাল এইডোখৰ লাগিলে কৈছো আধা ড্ৰপ লগাই ধৰিছো মা আহিছে ভাইটি ভিতৰত আছে এতিয়া আপোনালোকে চাই থাক এইফালে চাওক এইটো যে মই ষ্টাম্পত এইটো এনেকে কৰি আছিলোঁ এনেকে ষ্টাম্পটো এনেকে কৰি আছিলোঁ এনেকে সোমাই গ'ল ন মাটিতে তাৰপিছত এনেকে এনেকে পটককে হাউলি দিলা এনেকে হৈ গ'ল যে সেইকাৰণে হৈ গ'ল এই কেনেকে আছে এইফালে চাওক নন বাইটা গাত ওলাইছে নাই তোমাৰ ওলোৱাই নাই মাইনে ভুল কৰিব মান আগতে ভুল আজি কিমান দিন হ'ল ওলোৱা নাই দে মোৰ এটা বেটা সেনেকুৱা কি বনাইছা নেমু পানী কাক কাক দিবা আমাৰ ককাই মই খাম কি কি দিলে কৈ দিয়া আকৌ ইয়াতে দিলোঁ চেনি আৰু ওপৰত চেনি দিলোঁ তাৰপিছত আকৌ পানী দিছিলোঁ তাৰপিছত আকৌ নিমখ দিলোঁ এতিয়া গুলি আছোঁ হ'ব এতিয়া বৰফ দিলোঁ তাৰপিছত আৰু বৰফ নিদিবা দেই মই এতিয়া চৰ্বত বনাই আহিছোঁ মা লোৱা থেংক ইউ ৱেলকাম ধুনীয়া চৰ্বত বনাব জানা দেই কি হ'ল मेरा नाम है प्रीति है मेरा नाम है रियांकी दास मेरा नाम है शीशा गगोई One me put you maybe one Sunday and I am reading class unit
হাই ফ্ৰেণ্ডছ, মই ঘৰলৈ আহি গ'লোঁ। হাই ফ্ৰেণ্ডছ, আমি উঠনি নুনৰাই গৈছিলোঁ, নুনৰা ঘৰৰ পৰা ঘৰলৈ আহিলোঁ। তাৰপিছত এতিয়া ৰাতি ভাত খাবলৈ হ'ল। মায়ে হাতত দুখ পালে, এইফালে চাওক, সেইটো চাওকচোন মা কেনে দুখ পালে, এইফালে চাওক, এইফালে চাওক, সেইটো বেণ্ডেজ লগাই থৈছে আৰু কেনে দুখ পালে চাওক। এই মানে এইডোখৰ বিচনা এইডোখৰত শুই আছিলে ভাইটিয়ে, মই সেইডোখৰত কিবা এটা কৰি আছিলোঁ। সেইফালে চাওক, এইডোখৰতে কিবা এটা কৰি আছিলোঁ। তাৰপিছত মা সেইফালে আছিলে, গোটেই পৰ্দা মেলি আছে। মা একদম দৌৰি মেলি আহি মেলি উজত পাজত খাই মেলি একদম হাতখন এনে লাগিলে চাওক, একদমকে লাগিলে, এনেকৈ লাগিলে চাওকচোন, এনেকৈ লাগিলে। সেইকাৰণে মায়ে এতিয়া অকণমান এইটো দুখ পাই আছে, সেইকাৰণে এতিয়া এইটো লগাই থৈছে বেণ্ডেজটো। হ'ব দে আজিৰ কাৰণে, বাই বাই, চি ইউ ইন মাই নেক্সট ব্লগ। মায়ে এখনতে ভাত খাব বাঢ়িব লগা হৈছে, ইমানেই দুখ পাইছে চাওকচোন। মাছ আছে আজি।